আহি আছে স্বৰ্গৰথ। স্বৰ্গৰথত বহাই নিব পাৰিবনে ৭ জুন তাৰিখে চিনেমাঘৰলৈ? Fucking money is the biggest issue. Ram Nam. सत्य है স্বৰ্গৰথৰ কাষ্টিং কি ক'ম, সকলো আনজনতকৈ ওপৰত আন এজন। ১ নম্বৰতে কেকে দা মানে সিদ্ধাৰ্থ শৰ্মা দা, ২ নম্বৰতে কমল লোচন দা, ৩ নম্বৰতে বনজো মানে বনি দেউৰী, ৪ নম্বৰতে কেনি দা, ৫ নম্বৰতে ৰাকেশ দা আৰু আমাৰ মৰমৰ মেনেজাৰ ছাৰ মানে পংকজ মহন্ত দা। ট্ৰেইলাৰত তেওঁক দেখুওৱা নাই, চাগে তেওঁক ছাৰপ্ৰাইজকৈ ৰাখিছে কিবা চিনেমাত দেখুৱাবৰ কাৰণে। আৰু বহু কেইজন ভাল ভাল অভিনেতা অভিনেত্ৰী চিনেমাখনত আছে। চিনেমাখনত দেখা পাব কেকেটাক এটা সহজ সৰল ৰূপত, য'ত তেওঁ এখন গাড়ী চলায় যাৰ নাম হৈছে স্বৰ্গৰথ। আৰু সেই স্বৰ্গৰথখন চলাই তেওঁ ভাবে যে তেওঁ সৰু ছোৱালীজনী ভাল স্কুলত পঢ়াব, কলেজত পঢ়াব আৰু তেওঁ নিজে এখন গাড়ী কিনিব। আৰু তেনেকুৱাতে তেওঁ লগ পায় কমল লোচন দাক আৰু পেনী দেউৰীক। মানে নিজৰ মাক বাপেকৰ ডেড বডি লৈ পলিটিক্স কৰে। এই স্বৰ্গৰত সাক্ষী আছে। কমল দা আৰু বনি দেউৰীৰ থাকে এজন শত্ৰু, যিজন বহুত ডাঙৰ মানুহ আৰু তেওঁৰ ওচৰত আছে বহুত টকা। আৰু তেওঁ থাইলেণ্ড যায় আৰু সেই থাইলেণ্ড যোৱাৰ সুযোগ লৈ তেওঁলোকে ল'ব বিচাৰে তেওঁৰ ওপৰত বদলা। আৰু বদলা ল'বলৈ তেওঁলোকে ফোন কৰে ঘৈণীয়েকলৈ এটা সংগঠনৰ নাম লৈ বৰ অসম লিবাৰেশ্যন আৰ্মি ফ'ৰ্চ বালফা। আৰু দাবী কৰে ৫০ লাখ টকাৰ। আৰু ঘৈণীয়েকে সেই ৫০ লাখ টকা দিও দিয়ে। আৰু ৫০ লাখ টকা লৈ আহে কেকেদাৰ গাড়ীত অৰ্থাৎ স্বৰ্গৰথত। আৰু তাৰ পাছতে আৰম্ভ হয় আচল কাহিনীৰ। ৫০ লাখ টকা ঘৈণীয়েকে দি দিয়া বুলি গম পাই পিছত লগাই দিয়ে গুণ্ডা। আৰু পিছত লাগিও যায় পুলিচ। আৰু পুলিচৰ ৰোলত আছে কিনি বসুমতাৰী আৰু ৰাকেশ দা। কেকেদাই গাড়ীত পইচা আছে বুলি গম পাই গোটেইকেইটা একলগ হৈ পুলিচ আৰু গুণ্ডাৰ পৰা একেলগে বাচিবলৈ পলাই ফুৰে। কিন্তু তাতে লাগি যায় এটা কেনা, কাৰণ গাড়ীৰ পৰা নোহোৱা হৈ যায় কমল দা, বনি দা আৰু পইচাৰ বেগটো। ইণ্টাৰেষ্টিং হ'ব এই চিনেমাখন, কাৰণ পইচাৰ বেগটোৰ সৈতে কমল দাহঁত ৰাস্তাত থাকি যায় নে সিহঁতে পইচা লৈ পলাই যায়। আকৌ সিফালে পুলিচ পিছত লাগি থাকে, গুণ্ডাকো প্ৰয়োজন হ'লে গুলি মাৰিবলৈ দিয়ে। ইফালে কেকেদাই সিহঁতক বিচাৰি থাকে। কমল দাহঁতৰ কি অৱস্থা হয় সেয়া গম পাম সকলোৱে ৭ জুন তাৰিখে। অসমীয়া চিনেমা হিচাপে বহুত ভাল লাগিল ট্ৰেইলাৰটো চাই। তেনেকৈ যাতে চিনেমাখন কমেডি আৰু ছাছপেন্সেৰে ভৰপূৰ এখন চিনেমা চাবলৈ পাওঁ, আৰু তাৰ বাবে বহুত আশাবাদী। স্বৰ্গৰথৰ ট্ৰেইলাৰত এজনে কমেণ্ট কৰিছে যে স্বৰ্গৰথ চিনেমাখন এখন বলিউড চিনেমা জি কোম্পানী নামৰ চিনেমাখনৰ কপি হয়। তেওঁক মই ক'ব বিচাৰিছোঁ যে যি কোম্পানীৰে কপি হওক নহওক কথা নাইকিয়া, মাথো ফিল্মখন ভাল হ'ব লাগে, এণ্টাৰটেইনিং হ'ব লাগে, কমেডি থাকিব লাগে, ছাছপেন্স থাকিব লাগে, চাই ভাল লাগিব লাগিব, দৰ্শকৰ মন জয় কৰিব পাৰিব লাগে, বছ ইমানটোৱে কথা। আপোনালোকে ট্ৰেইলাৰটো চাই কেনেকুৱা পালে? আৰু স্বৰ্গৰথ চিনেমাখন চাবলৈ আপোনালোক চিনেমাঘৰলৈ যাবনে সেয়া কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মিয়াও মিয়াও।